Hello friends, welcome back to my channel Kosis ke boy. Aku eta notun vlog লৈ স্বাগতম জনাইছো। আজি খেলৰ ভিডিও নবনালো। কেটামান অলপ কাম আছিল এই কাৰণে আজি খেলৰ ভিডিও বনোৱা হোৱা নাই। সো এতিয়া তথাপিও এটা ব্লগ বনাই দিও বুলি এতিয়া ব্লগ বনোৱাটো ব্লগ এটা ষ্টাৰ্ট কৰিলো। এতিয়া আমি দুটাই বজাৰলৈ গৈ আছো। বজাৰত গৈ কি কৰো কি নকৰো আপোনালোকে সব ভিডিওটো হেকলৈকে চাই থাকক। আমি বজাৰলৈ গৈ আছো। এতিয়া বতৰখনো অলপ বেয়া আছিলে এই কাৰণে ভিডিও বনোৱা নহল। পুৰা ডাৱৰীয়া বতৰ হৈ আছে। এতিয়া পুৰা ডাৱৰীয়া বতৰ হৈ আছে, সেইটো কাৰণে ভিডিও নবনালো আজি আৰু। সো একো নাই, অহা কাইলৈ আহিব পাৰে। অহাকালি আহিব এটা ভিডিও। অহাকালিলৈ এটা ভিডিও বনাম। সো আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি থৈ দিব। আৰু বতৰখনো চাওক না কেনেকুৱা হৈ আছে, পুৰা ডাৱৰীয়া বৰষুণ পৰিব যেন লাগি আছে। চাওক পুৰা পথাৰখনে পুৰা ডাৱৰীয়া হৈ আছে। তাতে কেইটামান ভাইটিসকলেও বল খেলি আছে। সো আমি খেলৰ ভিডিও নবনালো আৰু বজাৰত আহি আমি প্ৰথমতে ঘুগুনি খাই লৈছোঁ। ঘুগুনি মেইন কাৰণে আগতে প্ৰথমতে ঘুগুনি লৈ লৈছোঁ আৰু ঘুগুনি খাই লওঁ। তাৰপিছত লগ পাই আছোঁ বনাওক। তো এতিয়া আহি গ'লো চব্জি বজাৰ। চব্জিও দেখা নোপোৱা হৈছে, আন্ধাৰ। আমাৰ বজাৰ কৰা হৈ গ'ল টান। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। কেইটামান চব্জি লৈ ল'লোঁ।